Hey guys, কি খবৰ? মই মুছমি আপোনালোকক পুনৰবাৰ স্বাগতম জনালো মোৰ ইনটি ভিডিঅ' লৈ। আশা কৰো সকলোৱে বহুত বেছি ভালে আছে। আৰু এতিয়া বাজিছে 6:30। মই ৰখি আছো চাহ খাবৰ কাৰণে, মানে ফুলাৰি আনিব দিছিলো। এতিয়ালৈ আহি পোৱা নাই, 10-15 মিনিট হৈয়ে গ'ল ৰখি আছো। তো আহিলে চাহ খাম বনাই পেলাই। আৰু এটা কথা কওঁ আপোনালোকক, ৰেখা বাক যিহেতুকে চবেই জানেই, অসমীয়া ছোৱালী ৰেখা বা। আৰু ৰেখা বাক চায়েই মই আজি ইউটিউব চেনেল খুলিছোঁ। মানে ৰেখা বাৰ পৰাই শিকিছোঁ ইউটিউবত চেনেল কেনেকৈ খোলে। আৰু মই বহুত বেছি ভাল পাওঁ ৰেখা বাক। ৰেখা বা মোৰ একদম ফেভৰেট ইউটিউবাৰ হয়। আৰু আছে বহুত, বাট মই ৰেখা বাৰ ভিডিঅ'ৰ পৰাই মই এটা মাছৰ ৰেচিপি শিকিছোঁ সিদিনাখন। আৰু আজি মই এইটো ট্ৰাই কৰিম। খাব মন গৈছে, তুমি দেখা পাই তো মুঁহ মে পানী আ গয়া থা, তো इसलिए मैं आज ট্ৰাই কৰিম আৰু আপোনালোককো দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোক শেষত জনাব নাপাহৰিব আপোনালোকে কেনেকুৱা পালে। আৰু মোৰ এটা ফোন আহি আছে ৰ'ব। মোৰ ফুলাৰি আহি পেলাই আৰু মোক এতিয়া বাহিৰলৈ যাব দিছে, মানে ৰাস্তালৈতো যাওঁ জল্দি আনিব ল'লোঁ মই ফুলাৰি। আৰু প্ৰেম ভাই কি খবৰ? পুৰা কামত ব্যস্ত, স্ত্ৰী কৰি আছে। তুমি যাও আৰু চাহ খাওঁ এতিয়া। তো মই এতিয়া অকণমান চাহ বনাই পেলাই খাওঁ, অকলে আহিছোঁ। মানে আজি মই লাল চাহ খাম, বিকজ মোৰ একদম ডিঙিটো না খৰখৰাই আছে, জানো চৰ্দি লাগিব চাগে। তো সেইকাৰণে মই আদা আৰু জালুক দি পেলাই চেনি অকণমান দিম, বেছি নেদাওঁ। চাহ বনাই খাই লওঁ, খাই পেলাই আপোনালোকক লগ পাইছোঁ। চাহৰ পানী একাপ, নিমখ অকণমান, অকণমান চাহপাত দি দিছোঁ। তো এয়া মোৰ চাহ হৈ গ'ল। সেয়া মোৰ চাহ আৰু ফুলাৰি ৰেডি হৈ গ'ল, আৰু মই এতিয়া খাওঁ। চাহ এনে দেখাত অলপ বেলেগ লাগে ন, যিয়ে নহওক সেইটোৱে। আৰু মই খাওঁ এতিয়া, মজা আছে। মই নিজে বস্তু বনাই মই নিজে তাৰিফ কৰি থাকোঁ। খাই লওঁ জল্দি মই এতিয়া আগত কাটি লওঁ পাচলিখিনি, পটল, আলু আৰু জিকা। তো এইখিনি আগত মই কাটি লওঁ। তো গাইছ, মোৰ এতিয়া চাহ পানী খোৱা হ'ল, পেট পূজা হৈ গ'ল মোৰ। আৰু এতিয়া বলক ৰেখা বাৰ পৰা শিকা মাছৰ ৰেচিপিটো ট্ৰাই কৰোঁ, মানে বনাওঁ বলক। পাচলিখিনি মোৰ কাটা হৈ গ'ল। এয়া আলু এনেকৈ কাটি লৈছোঁ, এয়া পটল আৰু জিকা। তো বলক এতিয়া বনাওঁ। তো ইয়াতে মই কেৰাহীটো গেছটো জ্বলাই দি দিছোঁ। এইখিনি মাছ ভজাই তেল আছিল, মাছখিনি মই আগতে ভাজি থৈছিলোঁ। তো সেইটো মোৰ দেখুওৱা নহ'ল। তো ইয়াতে মই পটলখিনি দি হালধি আৰু নিমখ দি দিছিলোঁ। এইখিনি ভালকৈ ভাজি ল'ম মই। এইখিনি ভাজা হোৱাৰ পাছত এইখিনি মই উঠাই থৈছিলোঁ। তাৰপিছত ইয়াতে মই দিছোঁ অকণমান ক'লা জিৰা, আৰু আলুখিনি দি দিছোঁ। এইখিনিও অকণমান ভালকৈ ভাজি ল'ম, আৰু ইয়াতে নিমখ অকণ দি দিম। এইখিনি ভালকৈ ভাজি লোৱা। ইপিনে মই বাতি এটাত হালধি গুড়া, জিৰা গুড়া, ধনিয়া গুড়া আৰু অকণমান কাশ্মীৰী জলকীয়া গুড়া লৈ গৰম পানীৰে মিক্স কৰিম। আৰু এইখিনিতে মই দুটা কেঁচা জলকীয়াও দি দিছোঁ, আৰু জিকাখিনিও দি দিছোঁ ইয়াতে। আৰু এইখিনি ভালকৈ মই ভাজি, এইখিনিতে মই ইয়াতে অকণমান থেতালি থোৱা আদা দি দিছোঁ। নেক্সট মই ইয়াতে দি দিম মছলাৰ পানীখিনি আৰু ভাজি থোৱা পটলখিনি, আৰু অকণমান ঢাকন মাৰি দিম। ঢাকনখন খুলি ইয়াতে মই দি দিছোঁ গৰম পানী, আৰু এইখিনি অকণমান হ'ব দিম। এইখিনি উতল অহাৰ পিছত মই ইয়াতে দি দিম মাছখিনি, আৰু এইখিনি মই এতিয়া উতলিব দিম পানী দি পেলাই ঢাকন মাৰি। তো অকণমান উতল অহাৰ পাছত মই চাম, প্ৰায় হৈয়ে গৈছে তৰকাৰী। আৰু এতিয়া আপোনালোকক মই টেষ্ট কৰি কৈ আছোঁ। তো গাইছ, এতিয়া মই ট্ৰাই কৰি কওঁ কেনেকুৱা হৈছে। আৰু যে ফাৰ্ষ্ট টাইম মই পিঁয়াজ আৰু মছলা বেছি নিদিয়াকৈ মাছৰ তৰকাৰী বনাইছোঁ। তো খাই চাওঁ ৰ'ব, বিসমিল্লাহ। মজা, চিৰিয়াছলি কৈছোঁ, মজা হৈছে কিন্তু। ট্ৰাই কৰিব আপোনালোকেও।
বহুত ভাল লাগিছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব নাপাহৰিব আৰু আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত এতিয়ালৈ বাই বাই